কিন্তু আপোনাক কৈছিলে নেকি? দিয়াটো লৈ পিনে তেওঁক খাই কৰা নাই গুৰু বুলি কৈছে ওপৰ বুলি আমি এজন পিতৃ বুলি খাই লৈছে অকমান আপুনি কওক কথাটো কি? চাওক বদৰুদ্দিন আজমলে চাওক মানা কৰি আছে যে ভৰি চুব নালাগে, কিন্তু এই মহিলাবোৰ পৰম্পৰাৰ দোহাই দি তাকো ভৰি চুই যোৱা দেখা গৈছে, কিন্তু সেয়া লৈ এতিয়া চৰ্চা হৈ আহিছে আমাৰ। নমস্কাৰ, মই পান চল্টেন অসম নিউজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আপাৰ আছামত আজমলক লৈ ভাইৰেল ভিডিঅ'টো ভৰি নোচোৱাবলৈ অনুৰোধ জনোৱাৰ পাছতো দেখা গ'ল ব্যতিক্ৰমী দৃশ্য। ছ'চিয়েল মিডিয়াত বৰ্তমান এটা ভিডিঅ' যথেষ্ট চৰ্চা আহিছে। ভিডিঅ'টোত আজমলক এগৰাকীজন মহিলাই ভৰি চুই সেৱা কৰিছিল, তাকে লৈ বহুতে মন প্ৰান্তৰ নিচিনা আপ্লুত কৰা দেখা গৈছে। সেয়ে চৰ্চাত উঠাৰ পিছতে ইউটিউবাৰ এটাই চাওক গৈছে, যাই সুধিছে আপোনালোক কি আজমল চাহাবে কি জোৰ জবস্তি কৰিছে যে আপোনালোকে ভৰি চুব লাগে, আপোনালোকে চুইছে কিহৰ কাৰণে? কিন্তু তেখেতে কৈছে যে আমি নিজে চুইছোঁ, আমাৰ তৰফৰ পৰা চুইছোঁ, আমাক কোনো কোৱা নাছিল, আমি ভক্তিয়ে কৰিছোঁ। এনেধৰণৰ কোৱা মন্তব্য দেখা পোৱা গৈ আছে। আৰু ছ'চিয়েল মিডিয়াৰ মেইন যোনটো আজমল চাহাবেও কোনটো কৈছে ভৰি চুব নালাগে, সেই ভিডিঅ'টো মোৰ হাতত পৰিছে, ট্ৰেন অসম নিউজৰ হাতত পৰিছে। মই ভিডিঅ'টো ক্লিপ দেখাই দিম, আপোনালোকে চাব আৰু আপোনালোকৰ মতামতটো কি অৱশ্যে জনাব। ভিডিঅ'টোত আজমলে বাৰ ভৰি নুচুবলৈ অনুৰোধ কৰিছিল, মোৰ ভৰি চুব নালাগে, আমাৰ ইছলামিক ধৰ্মত এনেধৰণৰ দেখা পোৱা নাযায়, সেয়েহে ভৰি চোৱা পাপ বুলিও এনেকুৱা কৈছে, আপোনালোকে পইচা লওক আৰু যাওক, এনেকুৱা দেখা পোৱা গৈছে। কিন্তু মহিলাগৰাকীয়ে বহুত কেইজন মহিলাই চুই ভক্তি কৰিছে দেখা পোৱা গৈছে। এই ঘটনা ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে। কোনোবাই ঘটনাক আৱেগৰ প্ৰকাশ বুলি কৈছে, আনহাতে কোনোবাই ৰাজহুৱা স্থানত এনেধৰণে আচৰণক লৈ প্ৰশ্ন উত্থাপনো কৰিছে। অৱশ্যে ভিডিঅ'টো সম্পূৰ্ণ স্পষ্ট আৰু ঘটনা কেতিয়া ক'ত সংঘটিত হৈছে এই বিষয়টো লৈ আমি বহুতো দুখিত, কাৰণ ছ'চিয়েল মিডিয়াৰ কেইটামান ক্ৰিয়েটাৰ আছে যে এনেধৰণৰ কৰিছে, মানে তাৰ পৰা ভাল কাট কৰি এতিয়া লাগি পৰিছে। বানপানীৰ সময়ত বহুতো আপদৰ বিপদৰ সময়ত যদি আজমলে এতিয়া দেখা দিয়াৰ পিছত হেল্প কৰাৰ পাছতে কিন্তু বহুতে এতিয়া ভালে পাইছে। সেয়া কি কৈছে এই মহিলাবোৰৰ চাওক, শুনক ভিডিঅ'টোত কি কৈছে। আৰু এই মহিলাবোৰৰ ওচৰত কিন্তু আকৌ মানুহবোৰো আছিল, মানুহবোৰ নিজে থিয় হৈ আছিল আজমল চাহাবৰ ওচৰতে, তাকো কিন্তু একোৱেই হোৱা নাই। চাওক কি ক'লে মানুহবোৰ, আৰু আজমলৰ মহিলা দুগৰাকীও নিজেও পইচা লৈছে আৰু কিহৰ কাৰণে কি হ'ল চব কৈ দিছে, চাই লওক। আপুনি যদি এনেধৰণৰ আৰু ভিডিঅ' চাব বিচাৰে অৱশ্যে ট্ৰেন অসম নিউজ চেনেলটোত ফ'ল' কৰি ৰাখিব। কালি এটা ভিডিঅ' আপুনি যেতিয়া উজনি লোকসকলক পইচা দি আছিলে, তেতিয়া আপোনাৰ ভৰি চুই সেৱা কৰি আছিলে। চবক না কৰিছোঁ আৰু কি কৰিম, মাৰিম নেকি, থাপ্পৰ দি মাৰিম নেকি? না, চবক না কৰিছোঁ বুলি ভাই আমাৰ ইছলামে এইটো নামানে। এইসকলৰ পৰম্পৰা আছে, সেইসকলে যিকোনো ডাঙৰ মানুহ গেলে, কোনো দান দাতা কোনো মানুহ গেলেই পাঁচ ধৰি চলাম কৰে। আমাৰ ইয়াত বহুত মুছলমানে কৰে, আমাৰ মুমচিঙি এলেকাত বহুত মানুহ, আপুনি যাওক, মানুহে পইচা দিলেই চলাম কৰি, পাঁচ ধৰি চলাম কৰি। আমি না কৰোঁ, আমাৰ বুজুৰ্গানে দিনে না কৰি গৈছে, মাঝখানে হুজুৰ দেওবন্দৰ ওলামা চবে না কৰিছে বুলি সেইটো যায়জ নহয়। চেনেলে প্ৰচাৰ কৰিছে এনডি নিউজ বুলি কয়, সেই চেনেলৰ এই যিজনে প্ৰচাৰ কৰি থাকে তাৰ নিজৰ নিউজ নাথাকে, মই প্ৰায় চাইছোঁ ছ'চিয়েল মিডিয়াত, তাৰ নিজৰ নিউজ বুলি মানে বেলেগৰ নিউজ দি লৈ কাট কৰি মানে সি চলি আছে, মই চাইছোঁ। গতিকে সঁচাটো কি যে ঠাইলৈ আহি জানিলোঁ প্ৰচাৰ কৰক। আজি আজমল চাহাবে যিখিনি ভাল কাম কৰিছে সেইখিনি কেলৈ প্ৰচাৰ কৰা নাই? তেখেতলোকে আজি বিধায়ক, মন্ত্ৰী, প্ৰধানমন্ত্ৰী কোনো এজন এই গাঁওখনত এজন মানুহ আহি মানুহখিনিক সান্তনা দিব পাৰিলে নোৱাৰিলে।
হা আমি তেওঁ খাব দিব পাৰিলে নোৱাৰিলে এতিয়া আমাৰ খাগৰ এক মিনিট ৰ'ব দে, এক মিনিট এতিয়া কথা এটা কৈছোঁ আজমল চাহেবেনো কি কাৰণত কি স্বাৰ্থতনো কৰি ইয়াতে ৰাজনীতি কৰিবহি নেকি আমাক এতিয়া অনাগত দিনৰ 2-4 দিনৰ ভিতৰত আৰু 400 পৰিয়ালৰ কাৰণে ৰিলিফ দিম বুলি কৈ থৈ গৈছে আমি আদৰণিহে জনাইছোঁ গম পাইছেনে